এইফালে সেইটো গাহৰি গাহৰি আছে গ'ল বলক পুলিচ আহি আছে পিছফালে পুলিচ তাতে এতিয়া সেই মানুহটো ওলাই যাব দুটাই ডুবি গ'ল দেখা পাইছে আপোনালোকে আণ্ডাৰ ৱাটাৰ চুইমিং ওলাই গ'ল বাজাৰত চাওমিন নাখা হা চাওমিন খাইছা নাই বাজাৰত খাইছোঁ হে নকাই লাগে নাকি খাই আপুনি তো খাই গৈ আছোঁ আমি এতিয়া ফাৰ্মত এইটো হ'ল একুৰিয়াম সৰু সৰু একুৰিয়াম যে থাকে আপোনালোকক লাগে যদি ইয়াৰ পৰা কিনি ল'ব পাৰে সাজু হৈ যাওঁ এটা মজেদাৰ এটা একদম ধমাকেদাৰ যাত্ৰাৰ কাৰণে জাৰ্ণিৰ কাৰণে আজিৰ জাৰ্ণিটো একদম মানে একদম জচিলা থাকিব আৰু একদম ভাল পাব আজি ভিডিঅ'টো আপোনালোকে আৰু লাইক মাৰক এটা কৰক চেনেলটো ছাবস্ক্ৰাইব আৰু লিখি দিয়ক এটা মজা কমেণ্ট তেতিয়া মই অলপমান মটিভেশ্যন পাই থাকিম আজি মানে যাম আমি এটা ফাৰ্মত নমস্কাৰ একেবাৰে এজিএছ ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্টলৈ মই হ'ল শ্ৰীগত শৰ্মা আপোনালোকক স্বাগতম জনালোঁ আজি আমি যাম দেখাম ফাৰ্মত ঠিক আছে বলক আমি যাওঁ ফাৰ্মত আৰু বলক ভিডিঅ'টো প্ৰথমৰ পৰা এতিয়া ফাৰ্মতে আছোঁ এইটো ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিম তো ভিডিঅ'টো এতিয়া প্ৰথমৰ পৰা আপোনালোকে চাওক আছে গাহৰি ডেঞ্জাৰাছ আমি লাইনৰ তৰলৈ গৈ আছোঁ যদি কিবা কাৰণত ইয়াত এটা তাঁৰ ছিঙি যায় আমাৰ গাত পৰে তেতিয়াহ'লে আমাৰতো খচি পাৰি দিব আৰু এই দাদাৰ এটা চেনেল আছে আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব চেনেলৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আছে আৰু এইফালে সেইটো গাহৰি যাওঁ নতুন আমি ফাৰ্ষ্টতে সেইফালে যাম তাৰপিছত এইটো মেইন সেনেকৈ আমি যাম ঠিক আছে ভ্লগটো অলপমান একদম মজা হ'ব আৰু এইফালে আছে পুখুৰী বেয়া পানী পুখুৰীটোৰ নাম আপোনালোকে যদি ইয়াতে আহে এই পুখুৰীটোৰ নাম বেয়া পানী আৰু এই পুখুৰীটোৰ নাম ভাল পানী বলক दादा सादा है ऐसे सादा सेहत के लिए हानिकारक है ये हम सब भी जानते हैं और हमारे ये 23 सब्सक्राइबर का सादा नहीं खाना ठीक है तो अब हम चलते रहो तुम कभी भी रुकना नहीं Turahan ka? এইটো হ'ল কৃষ্ণচূড়া গছ আৰু এই কৃষ্ণচূড়া গছত মানে ধুনীয়া ফুল ফুলে ৰঙা ফুল মজা লাগে ইফালে এটা ঘৰ বনাই আছে ইফালে বহুত মানুহ চাব আহে না ফাৰ্ম সেইকাৰণে ইয়াতে গধূলি ৱক কৰিব আহে ৰাতিপুৱা ৱক কৰিব আহে সেইকাৰণে এইটো ঘৰটো বনাই দিছে তাত বহিব পাৰে ৰেষ্ট ল'ব পাৰে আৰু আগত আছে একদম মোৰ প্ৰিয় বস্তু ঘোঁৰা চাম আমি বহুত দূৰ আগত যাম ঠিক আছে তাতে আছে এটা দলঙত আমি ভিডিঅ' বনাম মজা ইফালে মহ আছে ঠিক আছে মহ আছে ইফালে ক'ত আছে মহ এইফালে নাই আগত আছে আৰু ইফালে কি আছে ইফালে কিহৰ ফাৰ্ম এইফালে সেই নাৰ্চাৰীখন নাৰ্চাৰীখন ইফালেদি যায় মেইন গেট আৰু এইটো ভাল গছ ইয়াতে কিবা এটা ফটো উঠিলোঁ কিয় পুলিচ আহিছে কাৰণ সেইটো লক কৰি থৈছে তাতে ভিতৰত যাব নিদিয়ে আৰু ঘটনা হ'ল মই যেতিয়া ফটো উঠিছো এতে কি হ'ল পাৰে যদি আহক এতে হেকাৰ নাম পইচা কাটিলা কি টকা কাটিল আপোনাৰ 10 rupees only কিমান 10 টকা কাটিল আমাক পুলিচে ধৰিছিল দাদা ডাঙৰ মানুহ না মোৰতো ওচৰে বছৰ হোৱা নাই দাদাক ধৰিছিল আৰু 10 টকা লৈ গেল দাদাৰ পৰা ফটো খিচাৰ কাৰণে মই যে আপোনালোকক দেখালে পুখুৰীটো ইমান পুখুৰীবিলাক যে আছে ইয়াতে তাৰে পুখুৰীবিলাকৰ মাছ যিবোৰ আছে সেইবোৰ তাৰ পৰা ওলাই এই জাগাখিনিত আনি পেলাই থৈ দিয়ে সেই বস্তু আমি চাম ইয়াতে বহুত কিবা আছে এই বস্তুটো চাব যাম বলক ইয়াতে চাব যামচোন
ব'লকচোন ইয়াতে আৰু ইফালে এটা ভাল বস্তু নিদিওঁ ইয়াতে ভিতৰত যাব নিদিয়ে এই যাব পাৰে না ইয়াতে মাছ থৈছে মাছ আছে এইটো হ'ল একুৰিয়াম সৰু সৰু একুৰিয়াম যে থাকে আপোনালোকক লাগে যদি ইয়াৰ পৰা কিনি ল'ব পাৰে যে ব'লক পুলিচ আহি আছে পিছফালে পুলিচ ব'লক ব'লক আৰু ইফালে এইটো গেট আছে এইটো অতিথিশালা গেষ্ট হাউচ এইটো ইফালে বহুত বস্তু কিবা কিবি আছে গোটেই কোৱাটাৰ আৰু ইফালে এনেকৈ গ'লোঁ তল তল সিফালে আছে দলং চাবৰে এইটো গ'ল কিবা বনাইছে নাজানো ইফালে ইফালে কিবা কিবি আছে আৰু ইফালে ফুল ৰুইছে ইয়াতে ফুল গজিব ডাঙৰ হ'লে আৰু এইটো ৰাতি জ্বলে মুন লাইট এইটো হ'ল মুন লাইট এতিয়া সকলোফালে মুন লাইট দি আছে আৰু ইফালে আছে দলং আৰু দলঙৰ অলপমান সিফালে গ'লে আমি দেখা পাম ঘোঁৰা মজা এটা বতাহ মাৰি সিফালে দৌৰো দৌৰি দৌৰি যোৱা বতাহ কিবা বেলেগ আৰু ইফালে জাল পাতি থৈছে মাছ ধৰিবৰ কাৰণে এইটো বহুত ডাঙৰ নদী হয় এতিয়া আহি পালোঁ নদীত ওপৰত বেছিতো নদীৰ ওপৰত আৰু আহি পালোঁ আমি এটা মজাত নদীৰ ওপৰত ইয়াৰ পৰা তলত গ'লে একো নহয় দিয়ক ইয়াৰ পৰা গ'লেতো একো নহয় খালি হাত ভৰি ভাঙি যাব ইয়াৰ পৰা তলত গ'লে যদি ইয়াৰ পৰা পৰি যাওঁ না ইয়াৰ পৰা গৈ গ'লে ডাইৰেক্ট চিধা ক'ত গৈ পাম জানে ব্ৰহ্মপুত্ৰত মজা নদী ভাই একদম সিফাললৈকে আছে আৰু যাম সিফালে নদীৰ পৰা দেখাম বুলি ভাবিছোঁ আৰু এতিয়া মানুহটো ডুবি গৈছিল তাতে এতিয়া সেই মানুহটো ওলাই যাব দুটাই ডুবি গ'ল দেখা পাইছে আপোনালোকে আণ্ডাৰ ৱাটাৰ চুইমিং কৰি আছে চাব পাৰে আণ্ডাৰ ৱাটাৰ চুইমিং ওলাই গ'ল হয় এতিয়া ইফালে মানুহ দুটা চুইমিং কৰি আছে আণ্ডাৰ ৱাটাৰ চুইমিং কৰি দিয়ে তেনেকৈ গৈ আছোঁ ব'লক গৰু সিং আমাৰ ওচৰত গ'লে ইমান বেছি গৰু আৰু আমি মহচোন দেখাই পোৱা নাই মহ আমি গৈ আছোঁ আমি মহৰ ওচৰলৈ গৈ আছোঁ আৰু ঘোঁৰাও দেখা পাব হাই মাই ইফালে নদীটো চাব পাৰে ইফালে গৈছে সিফালে গৈছে মনো নদীটো ইফালে ইমান কষ্ট কৰি আছোঁ আপোনাৰ কাৰণে বুলি ক'ৰ পৰা আহি পাইছোঁ দেই আজি মই আপোনালোকক দেখাম কেঁচু খোৱা মানুহ একদম পুৰণি তেতিয়াহ'লে লাইক কৰি দিব ভাই নতুন হ'লে ছাবস্ক্ৰাইব কৰিব পুৰণি হ'লে গৈ আছে নদী চাব পাৰে এইটো আহিছে মানুহ এইটো কি ফলৰ নাম এই মানুহজনক ক'ত উঠিছে যাব পাৰে এইটো আৰু কি হয় নাজানো মই পলিট্ৰি হেড কেৰি ইউনিট কোৱাৰ্টাৰ আছে ঘৰে ঘৰে গৈ আছোঁ কেঁচু কি কেঁচু নেপালী চলি ন হ্যাঁ তুই গড়লৈ গ'ব বাজাৰত চাওমিন নাখা হা চাওমিন খাইছিল নাই বাজাৰত খাইছোঁ হ্যাঁ নকাই লাগে নাকি খাই আপুনি
হা খায় অ দিও আছে ইয়াতে ফাৰ্মো আছে ম'হ আছে ঘোঁৰাও আছে সকলোবোৰে মানে হা ঘোঁৰা আছে ঘড়ী আছে ঘড়ী মানে অঁ ঘোঁৰাৰ মহিলা এইফালে আছে ম'হৰ ফাৰ্ম মুড়া ম'হৰ ফাৰ্ম ঠিক আছে মুড়া ম'হৰ ফাৰ্ম এই ইয়াতে লিখা আছে মুড়া বলক জলদি বলক জলদি 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 জুম কৰি দিয়া জুম কৰিব নোৱাৰি বেছি আৰু মহ চাম বুলি আহিছোঁ সোমাব দিয়ে নে নিদিয়ে এই দেখাই পাই আছোঁ মহবিলাক বম বম গৰু আৰু চোন তালা চাব পাৰে নে এইটো জুম কৰি মই আপোনালোকক দেখাইছোঁ তালা আছে এইফালে পাৰিম নে নোৱাৰিম মানে মই ভিডিঅ' কৰি আছোঁ। তালা তালা ইফালে আছিল মহ এতিয়া মহ চাব পালোঁ মইতো পালোঁ আপোনালোকে পালে নে নাপালে নাজানো মহ চালোঁ প্ৰথমবাৰ আৰু এতিয়া বলক ঘোঁৰা চাব এতিয়া আমি ঘোঁৰা চাব যাম বেকাৰ কিয় নাই আজি ঘোঁৰা আছে বহুত দূৰত আছে বহুত দূৰত কিন্তু চিন্তা নকৰিব মই যাম তালৈকে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কওকচোন ঘোঁৰা নাই হে দূৰ দূৰত আছে নেকি ঘোঁৰা ক'ত আছে ঘোঁৰা চৰাই এইটো ফাৰ্মৰে গৰু এইবিলাক বহুত ডাঙৰ ফাৰ্ম এইটো ঘোঁৰা ক'ত আছে ঘোঁৰা ঘোঁৰা মজাই মজা বজা মাৰি আছোঁ ভাই মজা আপোনালোকে আহিব হেকৰা নাম ঠাইৰ নামটো হেকৰা ফাৰ্ম বুলি ক'লে আহি যাব ইয়াতে মানুহক সুধিব আপোনালোকক দেখাই দিব ক'ত আৰু এতিয়া আমি ভিডিঅ'টো শেষ কৰা সময় আছে তো থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'